98 তামুলপুৰ বিধানসভা সমষ্টিত বিজেপি ইউপিপিএল আৰু অগপ মিত্ৰ দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ আজি বজাৰে বজাৰে তামুলপুৰত প্ৰচাৰ চলাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি পুৱাই তামুলপুৰ বিধানসভা সমষ্টিৰ ৰামেচুপুৰী সাপ্তাহিক বজাৰত ক্ৰেতা বিক্ৰেতাৰ সৈতে মত বিনিময় কৰে আৰু তামুলপুৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত মৃত্যুজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক ভোট দি জয়যুক্ত কৰিবলৈ সকলোকে অনুৰোধ জনায় স্থানীয় একাংশ লোকে সমস্যাৰে জৰ্জৰিত বজাৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনোৱাত জলেন দৈমাৰী বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে বজাৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে যথোচিত ব্যৱস্থা ল'ব বুলি মন্ত্ৰী দাসে আশ্বাস দিয়ে ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে গান্ধীবাৰী সাপ্তাহিক বজাৰলৈ গৈ মিত্ৰ দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ভাষ্য উপ-নিৰ্বাচনত তামুলপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক ভোট দিবলৈ আহ্বান জনায় নিৰ্বাচনী ফলাফল ভাল হ'ব আমি 1 লাখতকৈ অধিক ভোট পাম আমাৰ মিত্ৰ দল সকলো জনতাৰ হৃদয়ত আছে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব লগা 5টা বিধানসভা সমষ্টিতে ৰাইজে আমাক ভোট দিব বজাৰখনৰ আন্তঃগাঁথনি মজবুত কৰাৰ বাবেও ব্যৱস্থা ল'ব বিজেপি চৰকাৰে তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায় ৰিপৰ্ট বাক্সা লাইভ এতিয়া আমাৰ কংগ্ৰেছ আৰু জিএছপিয়ে কিছু ইয়াত নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰাৰ পৰিলক্ষিত কি ক'ব এই সম্পৰ্কত কৰিব লাগিব কাৰণ কিয় আমি গণতন্ত্ৰক যিটো সন্মান জনাওঁ গণতন্ত্ৰত বিৰোধী থাকিলে ভাল একেবাৰে বিৰোধী যদি নিষ্পেষ হৈ যায় তেতিয়াহ'লে গণতন্ত্ৰ সবল ৰূপত প্ৰতিষ্ঠা নহয় তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰি ৰখাৰ কাৰণে বা তিষ্ঠি থকাৰ কাৰণে নিয়ম মাফিক যিখিনি কেম্পেইন কৰিব লাগে সেই কেম্পেইনখিনি কৰি আছে সেইটো আমি বেয়া পাবলগীয়া একো নাই ভালে পাইছোঁ আমি আদৰণি জনাইছোঁ তেওঁলোকে আৰু অধিক কেম্পেইন তীব্ৰতৰ কৰি তোলক কাৰণ তেতিয়াহে সমাজখন সুস্থ ৰূপত গঠন কৰিব পাৰিম অকল যদি সকলো ভোট যদি আমিয়ে পাওঁ তেতিয়া গণতন্ত্ৰৰ বেলেঞ্চটো নহ'ব আৰু লগে লগে ছাৰ ইয়াত BPF-এ ইতিমধ্যে এটা কথা চলি আছে বিজেপিৰ লগত পাৰস্পৰিক বুজাবুজি হ'ব কিন্তু BPF-ৰ এগৰাকী উপসভাপতি তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কি ক'ব এইটো যিহেতু আমাৰ মিত্ৰতা আছে ইউপিপিএলৰ লগত মিত্ৰতা অসম গণ পৰিষদৰ মিত্ৰতা গতিকে মিত্ৰ দলক লৈ পেলাই আমি প্ৰচাৰ কাৰ্য চলাই আহিছোঁ আৰু আমি এজ এ হ'ল সৰ্বসাধাৰণ ৰাইজকে আমি আহ্বান জনাইছোঁ কোনোবা হয়তো কংগ্ৰেছৰো হ'ব পাৰে BPF-ৰো হ'ব পাৰে অন্য দলৰো হ'ব পাৰে সেইসকলকো আমি আহ্বান জনাইছোঁ যে আহক এতিয়াও আপোনালোকে আমাৰ লগত চামিল হোৱা নাই সময় থাকোঁতে এই নিৰ্বাচনৰ জৰিয়তে যাতে আমাৰ মিত্ৰ দলৰ লগত তামোলপুৰ বাকী সমূহ ৰাইজে যিসকলে নেকি বিজেপি নকৰে বা ইউপিপিএল নকৰে বা অসম গণ পৰিষদ নকৰে সেইসকল ৰাইজকো আমি আকোৱালি লোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আজি ডংপাৰা বজাৰৰ যিখিনি আমাৰ ক্ৰেতা আছে বিক্ৰেতা আছে সকলোকে আজি লগ ধৰি পেলাই তেওঁলোকৰ মনৰ খবৰ ল'লোঁ আৰু লগে লগে আমি আহ্বান জনালোঁ এইবাৰ যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী ডাঙৰীয়া আছে তেখেতৰ সপক্ষে মই ভোটৰ নিৰ্বাচনী প্ৰচাৰ কৰাৰ কাৰণে আহিছোঁ আৰু এইখন বজাৰত আহি পেলাই ৰাইজৰ সহায় দেখি পেলাই ভাল পাইছোঁ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমাৰ জলেন দৈমাৰী ডাঙৰীয়াকে ভোট প্ৰদান কৰিব যিখন বজাৰত আপুনি প্ৰচাৰ চলালে বজাৰখন আচলতে চুপ কৰিবলৈ কাম আছে এই ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰা এই বিষয়টো মই জলেন দৈমাৰী যিহেতু আগন্তুক দিনত তামোলপুৰ বাকী ৰাইজৰ আশীৰ্বাদত যিহেতু বিধায়ক হোৱাটো নিশ্চিত সেইটো বিধায়ক হোৱাৰ পিছত প্ৰথম মই এই বজাৰখনৰ কথাই ক'ম যাতে এই বজাৰখনত যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে কিবা যাতে আগন্তুক দিনত যাতে সহায় কৰে যাতে আৰু ইতিমধ্যে আমাৰ দোকানীসকলৰ এই কথাষাৰে মোক আহ্বান জনাইছে যে যিহেতু এইখন বজাৰখনৰ অৱস্থা মানুহে সাধাৰণ টিংপাত দি পেলাই প্লাষ্টিকৰ হেৰি দি পেলাই চাল দি পেলাই বজাৰত সদায় সাপ্তাহিক বজাৰ কৰি আছে আগন্তুক এই বিষয়ে চাম এতিয়া ক'ব নোৱাৰোঁ কাৰণ যিহেতু কণ্ডাক্ট চলি আছে ছাৰ ছাৰ ইতিমধ্যে তামোলপুৰৰ নিৰ্বাচনত ইমানুৱেল মুছাহাৰীকে 3জনে উঠাই ল'লে গতিকে এই ক্ষেত্ৰত নিৰ্বাচনী ফলাফলটো কেনেকুৱা আশা কৰিছে আপোনালোকে নিৰ্বাচনী ফলাফল আমাৰ এনেও ভাল হ'ব কিন্তু আমি আশা ৰাখিছোঁ যাতে আমি 1 লাখতকৈ অধিক যাতে ভোট আমি যদি মিত্ৰজোঁটে যাতে পাব পাৰোঁ তাৰ কাৰণে প্ৰচাৰ চলাই আছোঁ আৰু তামোলপুৰ বাকী ৰাইজে যিহেতু ইতিমধ্যে অসম চৰকাৰৰ আমাৰ 3টা মৰ্চাৰ যি চৰকাৰ সেই চৰকাৰে ইতিমধ্যে ৰাইজৰ হৃদয়ত সোমাইছে ৰাইজৰ হৃদয়ত আছেয়ে গতিকে এই 5টা বিধানসভা নিৰ্বাচনতো ৰাইজে আমাকে আশীৰ্বাদ দিব বুলি মই দৃঢ় বিশ্বাসী
আমি মিনিষ্টাৰ অহাটো ভাল পাইছোঁ আৰু আমি বজাৰখনৰ আমাক ভাল কৰি দিব লাগিব আমাৰ বহুত কষ্ট হয় বৰষুণ আহিলে আমি ভাল পাই নৰে কাপোৰ চাপোৰ গোটাই ভিজি যায় ইয়াৰ কাৰণে আমাক ঘৰ আৰু বজাৰখিনি ভাল কৰিব লাগিব গোটাই পেক হয় বৰষুণ আহিলে মিনিষ্টাৰক কৈছিল না মিনিষ্টাৰ কৈছোঁ লগ কি কৈছে বনাই দিম বুলি কৈছোঁ আৰু